প্ৰশংসা কৰা মানুহতকৈ সমালোচনা কৰাৰ সংখ্যা বেছি। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, কোন ভাল কোন বেয়া, কোনে প্ৰশংসা কৰে কোনে সমালোচনা কৰে সেয়া গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ হৈছে কাৰ বাবে মই জীৱনৰ বাটত আগুৱাই যাব পাৰিছোঁ, কোনে সেই শক্তিকণ মোৰ মাজত জগাইছে যাৰ বাবে আজি মই জীৱনৰ বাটত আগুৱাই যাব পাৰিছোঁ, সেয়াহে গুৰুত্বপূৰ্ণ। আৰু সেই আমাৰ মাজত যে শক্তি যোগায়, সেই শক্তি কোনে যোগায় জানেনে? সেইসকল লোকে যিসকলে আমাৰ সমালোচনা কৰে, যিসকলে আমাক নিন্দা কৰে, যিসকলে আমাক বেয়াকৈ কয়, সেইসকলে আমাৰ মাজত সেই জুইকুৰা জ্বলায়। যি জুইকুৰাৰ দ্বাৰা আমাৰ মাজত যি এনাৰ্জি উৎপন্ন হয়, যিখিনি শক্তি উৎপন্ন হয়, সেই শক্তিৰ মাধ্যমেৰে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰোঁ, হয়নে? কৰি দেখুওৱাৰ সেই জুইকুৰা তেতিয়াই জ্বলে যেতিয়া কোনোবাই আমাৰ সমালোচনা কৰে। বন্ধুসকল, এই সংসাৰত যদি সকলোৱে আমাৰ প্ৰশংসা কৰে, আমাৰ সমৰ্থন কৰে, সেই তেতিয়া আমি আমাৰ মাজত থকা যিখিনি দুখ, আমাৰ মাজত থকা যিখিনি ভুল, আমাৰ মাজত থকা যিখিনি অশুদ্ধতা, সেইখিনি আমি কেতিয়াও বিচাৰি নাপাম। আমি সেইখিনি কেতিয়া বিচাৰি পাম? যেতিয়া সেইসকল লোকে আমাৰ সমালোচনা কৰিব, আমাৰ কথা পাতিব, আমাৰ নিন্দা কৰিব, সেই তেতিয়া আমি আমাৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিম, হয়নে? যে মোৰ কি ভুল হ'ল, মই কি ভুল কাম কৰিলোঁ, মোৰ মাজত কি দুখ আছে, হয়নে? মোক এনেকৈ কিয় কৈছে? সেই প্ৰশ্নৰ সৃষ্টি কেতিয়া হ'ব? যেতিয়া সেই সমালোচনা কৰা লোকসকলে আমাৰ সমালোচনা কৰিব, সেই তেতিয়া প্ৰশ্নৰ সৃষ্টি হ'ব। আৰু যেতিয়াই প্ৰশ্নৰ সৃষ্টি হ'ব, তাৰ পৰা আমি উত্তৰ বিচাৰিব পাম। কিন্তু আমাক যদি প্ৰত্যেকে প্ৰশংসাই কৰি থাকে, আমাক যদি প্ৰত্যেকে সমৰ্থনেই কৰি থাকে, তেতিয়াহ'লে আমি কেতিয়াও সেই প্ৰশ্ন বিচাৰি নাপাম। আৰু যেতিয়ালৈকে আমি প্ৰশ্ন বিচাৰি নাপাম, প্ৰশ্ন সৃষ্টি কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি উত্তৰো বিচাৰি নাপাম যে আমাৰ ভুল ক'ত, হয়নে? আমাৰ দুখ ক'ত, আমাৰ অশুদ্ধতা ক'ত, সেইটো কেতিয়াও বিচাৰি নাপাম। গতিকে বন্ধুসকল, এই সংসাৰত মোক যিসকলে প্ৰশংসা কৰে, যিসকলে সমৰ্থন কৰে, সেইসকলটো মোৰ প্ৰিয় হয়। তাতকৈ বেছি প্ৰিয় হয় সেইসকল লোক যিসকলে মোৰ সমালোচনা কৰে, যিসকলে মোৰ নিন্দা কৰে, যিসকলে মোৰ বেয়াকৈ কয়, সেইসকল মোৰ আটাইতকৈ প্ৰিয়। কাৰণ তেওঁলোকৰ দ্বাৰাহে মই জীৱনৰ বাটত আগুৱাই যাব পাৰিছোঁ, হয়নে? তেওঁলোকে যদি সেই জুইকুৰা নজ্বলালেহেঁতেন, মই জীৱনৰ বাটত কেতিয়াও আগুৱাই যাব নোৱাৰোঁ, হয়নে? বন্ধুসকল, এগছ চাকি কেতিয়া জ্বলে? যেতিয়া তাত তেল দিয়া হয়, হয়নে? ধৰক শলিতাডাল হৈছে মই নিজেই, আৰু সেই সেই চাকিটো হৈছে যিসকলে প্ৰশংসা কৰে, যিসকলে সমৰ্থন কৰে, সেই চাকিটো। এতিয়া প্ৰশংসা কৰা আৰু শলিতাডাল যদি থৈ দিয়া হয়, তেতিয়াহ'লে জ্বলিবনে? কেতিয়াও নজ্বলে, যেতিয়ালৈকে তাত তেল দিয়া নহয়। আৰু যেতিয়াই তাত তেল দি দিয়া হয়, তেতিয়াহে সেই চাকিগছ জ্বলি উঠে। গতিকে জীৱনৰ বাটত যেতিয়ালৈকে সমালোচনা কৰা মানুহ নাথাকে, যেতিয়ালৈকে নিন্দা কৰা মানুহ নাথাকে, যেতিয়ালৈকে আমাৰ বেয়া কথা কোৱা মানুহ নাথাকে, তেতিয়ালৈকে আমাৰ জীৱনৰ সেই পোহৰৰ চাকি গছো নজ্বলে, হয়নে? আমাৰ জীৱনৰ বাটত আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আমাৰ জীৱনৰ সেই পোহৰৰ চাকি গছ কেতিয়া জ্বলিব? যেতিয়া সেই সমালোচনা কৰা লোকসকল থাকিব, সেই নিন্দা কৰা লোকসকল থাকিব, সেই বেয়াকৈ কোৱা লোকসকল থাকিব। গতিকে এই সংসাৰত কোনো বেয়া নাই বন্ধুসকল, কোনো বেয়া নাই। আমি যদি পজিটিভ ফালে চাবলৈ যাওঁ নহয়, এই সংসাৰত কোনো বেয়া মানুহ, সকলো ভাল মানুহ, সকলো মানুহে আমাৰ প্ৰয়োজন, সকলো মানুহৰে আমাৰ দৰকাৰ, হয়নে? আমাক প্ৰশংসা কৰা মানুহৰো দৰকাৰ হ'ব, সমৰ্থন কৰা মানুহৰো দৰকাৰ হ'ব, আমাক সমালোচনা কৰা মানুহৰো দৰকাৰ হ'ব, আমাক নিন্দা কৰা মানুহৰো দৰকাৰ হ'ব, আৰু আমাৰ বেয়াকৈ কোৱা মানুহৰো দৰকাৰ হ'ব। এই সংসাৰৰ প্ৰত্যেকজন মানুহে আমাৰ প্ৰয়োজন, আমাৰ আৱশ্যক। এই সকলো মানুহ যদি আমাৰ নাথাকে নহয়, কেতিয়াও আমি জীৱনৰ বাটত আগুৱাই যাব নোৱাৰোঁ। বন্ধুসকল, আজি কিছুদিনৰ পৰা মই দেখা পাই আছোঁ সামাজিক মাধ্যমত একাংশ লোকে কাৰোবাক কমেণ্টত বেয়াকৈ কয়, আৰু সেই যোনে যাক বেয়াকৈ কয়, তেওঁ
সেইজনক ওলোটাই বেয়াকৈ কয় আৰু এনেকৈ এটা বিতৰ্কৰ সৃষ্টি হয় হয়নে আৰু বিতৰ্ক বাঢ়ি বাঢ়ি গৈ থাকে গতিকে বন্ধুসকল যদি মোক কোনোবাই সমালোচনা কৰিছে কোনোবাই বেয়াকৈ কৈছে সেই সকলৰ মই প্ৰতিক্ৰিয়া দি থাকোঁ তেওঁলোকক যদি মই প্ৰত্যুত্তৰ দি থাকোঁ মোৰ সময়কণ তাতে গুচি যাব এটা কথা চিন্তা কৰিব যেতিয়া মোক কোনোবাই মই মোৰ ভিডিঅ' কেইটামান বা মোৰ পোষ্ট কেইটামান মই দিছিলোঁ সেই পোষ্ট কেইটামানত মোক কিছুমানে বেয়াকৈ লিখিছে আৰু বেয়া ভাষাৰে কিছুমান কথা কৈছে সেই তেতিয়া মোৰো খং উঠিছিলে হয়নে মোৰ বিৰাট বহুত বেয়াকৈ খং উঠিছিলে হয়নে আৰু যেতিয়া খং উঠিছিলে তেতিয়া মই তাৰ প্ৰতিক্ৰিয়া দিব লৈছিলোঁ হয়নে তাক প্ৰত্যুত্তৰ দিব লৈছিলোঁ সেই মানুহজনক কিন্তু পটকৈ মনলৈ ভাৱ আহিলে যে মই তেওঁক কিয় প্ৰত্যুত্তৰ দিম তেওঁৰ প্ৰতিক্ৰিয়া মই কিয় দিম কাৰণ মইতো কিবা ভুল কৰা নাই তো মই ভালকৈ পোষ্টটো চাইছোঁ হয়নে যে মোৰ ইয়াত কিবা ভুল হৈছে নেকি তাৰপিছত দেখা পাইছোঁ যে মই তাত কোনো ভুল কৰা নাই তাত শুদ্ধ আছে শুদ্ধ কথাই লেখা আছে কিন্তু তাত যে মোক বেয়াকৈ কমেণ্ট কৰিছে কিয় কৰিছে তো এই প্ৰশ্নবিলাক কেতিয়া উৎপন্ন হৈছে যেতিয়া মই সেই কমেণ্টটো পালোঁ আৰু সেই কমেণ্টটো পোৱাৰ পিছতহে মই পোষ্টটোক বাৰে বাৰে চোৱা আৰম্ভ কৰিছোঁ কিজানি মই ভুল কৰিছোঁ হয়নে তাত মই মোৰ ভুলখিনি বিচাৰিবলৈ চেষ্টা কৰিছোঁ দুখখিনি বিচাৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰপিছত মোৰ মনলৈ ভাৱ আহিলে যে এই সংসাৰত আমাক আগুৱাই যাবৰ কাৰণে শক্তি যোগায় সেইসকল লোকে যিসকলে মোক বেয়াকৈ কয় কাৰণ তেওঁলোকৰ মাধ্যমেৰে মই আৰু কিছুমান পোষ্ট দিবলৈ চেষ্টা কৰিম আৰু কিছুমান মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম হয়নে আৰু যেতিয়াই মই ভিডিঅ' বনাই গৈ থাকিম বা পোষ্ট দি থাকিম তেতিয়া তেওঁলোকে কমেণ্ট কৰা মানুহে কমেণ্ট কৰি গৈ থাকিম আৰু মই জীৱনৰ বাটত আগুৱাই গৈ থাকিম হয়নে গতিকে এই সংসাৰত বন্ধুসকল এটা ভুল কেতিয়াও নকৰিব কোনোবাই যদি বেয়াকৈ কমেণ্ট কৰিছে কোনোবাই যদি বেয়াকৈ মন্তব্য এটা দিছে তাত কেতিয়াও প্ৰতিক্ৰিয়া নিদিব লাইক এটা দি পেলাই লাহেকৈ থৈ দিব কাৰণ সেই সকল লোকো আমাৰ আপোন হয় সেইসকল লোকো মোৰ বাবে প্ৰিয় হয় বন্ধুসকল মই আকৌ এবাৰ কৈছোঁ যিসকলে মোৰ প্ৰশংসা কৰে যিসকলে মোক সমৰ্থন কৰে তেওঁলোকতো মোৰ বহুত প্ৰিয় হয়েই কিন্তু তাতোতকৈ বেছি প্ৰিয় তাতোতকৈ বেছি আপোন হয় সেইসকল লোক যিসকলে মোৰ পোষ্টৰ তলত বেয়াকৈ মন্তব্য কৰে যিসকলে মোৰ বেয়া সমালোচনা কৰে মোক বেয়াকৈ নিন্দা কৰে মোৰ বেয়া কথা কয় সেইসকল লোক মোৰ বেছি প্ৰিয় কাৰণ তেওঁলোকৰ বাবেহে মই জীৱনৰ বাটত আগুৱাই যাব পাৰিম হয় তেওঁলোকে সেই তেলকণ নিদিলে মোৰ সেই জুইকুৰা কেতিয়াও নজ্বলে হয়নে তেওঁলোকে সেই তেলকণ ঢালি দিয়াৰ বাবেহে মোৰ জুইকুৰা জ্বলে আৰু জীৱনৰ বাটত মই আগুৱাই যাব পাৰোঁ গতিকে সমালোচনা কৰা আৰু নিন্দা কৰা আৰু সামাজিক মাধ্যমত বেয়াকৈ মন্তব্য কৰা এই সকলো লোক সকলোৱে মোৰ প্ৰিয় সকলোৱে মোৰ আপোন কাৰণ তেওঁলোকৰ বাবেহে মই জীৱনৰ বাটত আগুৱাই যাব পাৰিছোঁ আজি সামাজিক মাধ্যমত যদি মই আগুৱাই যাব পাৰিছোঁ তেওঁলোকৰ বাবে মোৰ আগৰ পোষ্টবিলাক মই চাইছিলোঁ আগত যিখিনি পোষ্ট দিছোঁ সেই পোষ্টবিলাকত খুব কম সংখ্যক লোকেহে মানে দুই এজনে ক'ৰবা পটককৈ মানে বেয়া কমেণ্ট এটা কৰে বা বেয়াকৈ কয় ঠিক আছে কিন্তু এতিয়া মই যিখিনি পোষ্ট দিছোঁ যিখিনি মই পোষ্ট ফেচবুকত এৰিছোঁ সেই ফেচবুকৰ পোষ্টবিলাকত বহু সংখ্যক লোকে মানে বেয়াই কমেণ্ট আহিছে প্ৰায়ে বেয়াই কমেণ্ট আহিছে কিন্তু সেই কমেণ্টখিনিৰ পৰা বা যিমানখিনি ভিউজ আহিছে সেই ভিউজখিনিৰ পৰা উপকাৰ কাৰ হৈছে উপকাৰ মোৰ হৈছে ন মোৰ যিমান ফেচবুকত ভিউজ আহিব সিমানে মই জীৱনৰ বাটত আগুৱাই যাব পাৰিম হয়নে ফেচবুক সামাজিক মাধ্যমত মই আগুৱাই যাব পাৰিম গতিকে মোৰ এইটো মোৰ গুৰুত্বপূৰ্ণ নহয় যে মোক কোনে বেয়াকৈ কৈছে মোৰ গুৰুত্বপূৰ্ণ তাত হ'ব লাগিব যে মোৰ ভিউজ কিমান আহিছে হয়নে মোৰ কমেণ্ট কিমান আহিছে মোৰ লাইক ৰিয়েকশ্যন কিমান আহিছে সেইটোত মোৰ গুৰুত্বপূৰ্ণ হ'ব লাগিব আৰু যেতিয়াই মোৰ তাত গুৰুত্বপূৰ্ণ হ'ব তেতিয়া মই জীৱনৰ বাটত আগুৱাই যাব পাৰিম আৰু সামাজিক মাধ্যমত মই সফলতা পাম ঠিক আছে তো সামাজিক মাধ্যমত যিসকলে বেয়াকৈ কাকবাক কমেণ্ট কৰে তাত কেতিয়াও ৰিয়েক্ট নকৰিব তেওঁলোক আটাইতকৈ আপোন হয় হয়নে আমি হৈছে সামাজিক মাধ্যমৰ মানুহ মানে আমি মানুহৰ বাবেহে আমি জীৱনৰ বাটত আগুৱাই যাব পাৰিম
গতিকে আমাৰ বাবে প্ৰত্যেকজন মানুহে আপোন। কোনোবাই মোক বেয়াকৈ কৈছে সেইজনো মোৰ আপোন, কোনোবাই মোক ভালকৈ কৈছে সেইজনো মোৰ আপোন, হয়নে? সেই ভালকৈ কোৱাজনটো মোৰ আপোন হয়ে হয়, বেয়াকৈ কোৱাসকল সেইসকল মোৰ আটাইতকৈ বেছি আপোন। যিসকলে মোক পুছ-আপ কৰি আছে, যিসকলে মোক ঠেলি আছে, আগুৱাই যাবৰ কাৰণে ঠেলিছে, সেইসকল মোৰ বেছি আপোন, হয়নে? তো বন্ধুসকল, কেতিয়াও ফেচবুক হওক, ইউটিউব হওক, সামাজিক মাধ্যমত যিসকলে কমেণ্ট কৰে, যিসকলে বেয়াকৈ কমেণ্ট কৰে, বেয়াকৈ কয়, সেইসকলক লৈ পেলাই কেতিয়াও মানে দুখ কৰিব নালাগে, কেতিয়াও ভাঙি পৰিব নালাগে, হয়নে? বা তাত কোনো ৰিয়েকশ্যন দিব নালাগে, তাৰ প্ৰতিক্ৰিয়া কেতিয়াও দিব নালাগে, লাহেকৈ লাইক এটা কৰি দিব লাগে। মই প্ৰত্যেকটো যিমান কমেণ্ট আহে সেই প্ৰত্যেকটো কমেণ্টতে মই চাওঁ, ভাল বেয়া পঢ়ি চাওঁ, পঢ়ি চোৱাৰ পিছত সেই কমেণ্ট প্ৰত্যেকতে কোনোবাই মোক প্ৰশংসা কৰিছে তাতো লাইক, কোনোবাই মোক বেয়াকৈ বেয়াকৈ সমালোচনা কৰিছে, বেয়াকৈ মন্তব্য এটা দিছে, তাততো মই লভ ৰিয়েকশ্যনটো দিম। যোনটো লভ ৰিয়েকশ্যন থাকে ন, সেই লভ ৰিয়েকশ্যনটো মই তাত দিম, ঠিক আছে? যোনে বেয়াকৈ কয় তেওঁক ভালকৈ কমেণ্ট কৰোঁ, ভালকৈ মই ৰিয়েকশ্যনটো দিম। আৰু যোনে ধৰক মোক প্ৰশংসা কৰিছে তেওঁক লাইক এটা দি থৈ দিওঁ। কিন্তু যোনে মোক বেয়াকৈ সমালোচনা কৰিছে, বেয়াকৈ কৈছে, বেয়াকৈ কমেণ্ট এটা দিছে, সি মানে মন্তব্য এটা দিছে, তাৰ তলত মই লাভ ৰিয়েকশ্যন দিম, ঠিক আছে? তো সেইসকল মোৰ বেছি আপোন হয়। গতিকে বন্ধুসকল, যিসকলক মই সামাজিক মাধ্যমত দেখা পাই আছোঁ যে বহুতে মানে কিছুমান লোকক বৰ বেয়াকৈ ট্ৰল কৰে, বৰ বেয়াকৈ মন্তব্য দিয়ে, গতিকে সেই মন্তব্যক লৈ পেলাই কোনোবাই ট্ৰল কৰিছে, কোনোবাই মন্তব্য কৰিছে, তাত লৈ পেলাই কেতিয়াও দুখ নকৰিব বা ভাঙি নপৰিব, বা তাত কোনো ৰিয়েকশ্যন নিদিব, কোনো প্ৰতিক্ৰিয়া নিদিব, মাত্ৰ লাইক এটা কৰি পেলাই এৰি দিয়ক। বন্ধুসকল, যিসকলে আমাৰ ভিডিঅ' বনাইছে বা আমাৰ কোনোবাই পোষ্ট এটা দি পেলাই, আমাৰ ফটো এটা লগাই পেলাই পোষ্ট দি পেলাই কোনোবাই সামাজিক মাধ্যমত এৰিছে, বেয়াকৈ হওক লাগিলে, তেওঁতো আমাৰ প্ৰচাৰ কৰিছে, ভাল হওক বেয়াই হওক তেওঁতো আমাক গুৰুত্ব দিছে। গতিকে তেওঁ যে আমাক প্ৰচাৰ কৰিছে তাতে আমাৰ বাবে ভাল, হয়নে? বেয়াকৈ প্ৰচাৰ কৰক লাগিলে, কিন্তু মানুহেতো আমাক চিনি পাব, হয়নে? ৰাইজেতো আমাক চিনি পাব। আজি আটাইতকৈ যিসকলে ধৰক প্ৰশংসা কৰে বা কমেণ্ট এটা দিলে যে তোমাৰ পোষ্টটো চাই ভাল লাগিছে, জাষ্ট কমেণ্ট এটা দিলে, মানে প্ৰশংসা এটা কৰিলে, কিন্তু প্ৰচাৰটো কোনে বেছিকৈ কৰে? প্ৰচাৰটো সেইসকলে বেছিকৈ কৰে যিসকলে আমাৰ পোষ্ট এটা, আমাৰ ফটো এখন দি পেলাই নিজে ভিডিঅ' বনাই এইজন মানুহে আমুক কৰিছে, এইজন মানুহে তামুক কৰিছে বুলি যেতিয়া পোষ্ট এটা এৰি দিয়ে, সেই তেতিয়া আমাৰ প্ৰচাৰ বেছি হৈ যায়, আমাক মানুহে বেছি চিনি পাবলৈ। তো তাততো আমাৰে লাভ হয়, হয়নে? আমাৰ কেতিয়াও লোকচান নহয়, চাৰিওফালৰ পৰা লাভ আমাৰেই হয়। কাৰণ মানুহৰ মাজত আমি জনপ্ৰিয়তা আমাৰ বেছি বাঢ়ি গ'ল, আমাক মানুহে বেছিকৈ চিনি পাবলৈ ল'ব। কাৰ মাধ্যমেৰে? সেইসকলৰ মাধ্যমেৰে যিসকলে আমাৰ বেয়া চিন্তা কৰে, যিসকলে আমাৰ সমালোচনা কৰে, যিসকলে আমাক নিন্দা কৰে, সেইসকলৰ মাধ্যমেৰে। আজি চাওক, আমাৰ চুবুৰীতে, আমাৰ সমাজতে, ঘৰৰ ওচৰ পাজৰে মানুহে যদি আমাৰ সমালোচনা কৰি আছে, মানে সেই ব্যক্তিজনে আমাৰ সমালোচনা কৰা নাই, মোক বেছিকৈ গুৰুত্ব দিছে, আৰু মোক বেছিকৈ গুৰুত্ব দিয়াৰ কাৰণে তেওঁ মোৰ প্ৰচাৰ কৰি আছে, হয়নে? আজি যদি মোক কোনো মানুহে চিনিও নাপালেহেঁতেন নহয়, সেই সমালোচনা কৰা ব্যক্তিজনৰ বাবে মোক মানুহে চিনি পাবলৈ ল'ব। তো লাভটো কাৰ হ'ল? লাভটো মোৰ হ'ল ন? তো যোনে সমালোচনা কৰে তেওঁৰ লাভ নহয়, তেওঁ সমালোচনা কৰি থাকোঁতে গুচি যাব, কিন্তু লাভটো হয় কাৰ? যাৰ প্ৰচাৰ হয়, হয়নে? সেইজনেহে লাভ হয়। সেইকাৰণে বন্ধুসকল, কেতিয়াও কোনোবাই যদি বেয়াকৈ মন্তব্য দিছে সামাজিক মাধ্যমত, বেয়াকৈ কৈছে, বেয়াকৈ গালি পাৰিছে, বা মোক লৈ পেলাই কোনোবাই ট্ৰল কৰিছে, মোৰ লৈ পেলাই কোনোবাই ভিডিঅ' বনাইছে, কোনো তাত প্ৰতিক্ৰিয়া নিদিব, হয়নে? কোনো তাত মানে খং ভাৱ নানিব, কোনো মানে দুখ কৰিব নালাগে। সেইটো আমাৰ ভালৰ বাবেই হৈ আছে, কাৰণ ভগৱানে যি কৰে ভালৰ বাবেই কৰে, হয়নে?
তো বন্ধুসকল এই ভিডিঅ'টো এটা কাৰণে বনালোঁ যে সামাজিক মাধ্যমত প্ৰত্যেক দিনাখনেই মই দেখা পাই থাকোঁ আৰু মই নিজেই ভুক্তভোগী যে কোনোবাই বেয়াকৈ কমেণ্ট কৰে, বেয়াকৈ কমেণ্ট কৰাৰ লগে লগে কি হয়, হয়ো মোৰো এনেকুৱা কিছুমান কমেণ্ট আহে যে সেই কমেণ্টবিলাকত গাত লাগি যায়, হয়নে, খং উঠি যায়। কিন্তু আচলতে পজিটিভ ছাইডত চাবলৈ গ'লে সেইটো আমাৰ ভালৰ বাবে হয়, হয়নে, তেওঁ আমাৰ প্ৰচাৰহে কৰি আছে। গতিকে সমালোচনা কৰা মানুহ, নিন্দা কৰা মানুহ বা বেয়াকৈ কোৱা মানুহ এই সংসাৰত আটাইতকৈ বেছি প্ৰিয় হয়। কাৰণ সেই মানুহসকলেই হৈছে, সেই সমালোচনা কৰা, নিন্দা কৰা, বেয়াকৈ কোৱা মানুহসকলেই হৈছে আমাৰ ফুৱেল, আমাৰ তেল, হয়নে। আমাৰ সেই তেলকণ পৰিলেহে আমাৰ জুইকুৰা জ্বলিব, নহ'লে জুই নজ্বলে, হয়নে। যদি প্ৰত্যেকে প্ৰশংসাই কৰি থাকে, প্ৰত্যেকে আমাৰ সমৰ্থনেই কৰি থাকে, তেতিয়াহ'লে আমাৰ সেই জুইকুৰা নজ্বলিব। আৰু যেতিয়ালৈকে জুই নজ্বলে তেতিয়ালৈকে পোহৰ নহয়, হয়নে। তো পোহৰ হ'বৰ কাৰণে জুইকুৰা জ্বলিবই লাগিব। তো আমাৰ মাজত যিখিনি জুই জ্বলাই থাকে সেই সমালোচনা কৰা লোকসকলে, আৰু এই সংসাৰত আটাইতকৈ বেছি সংখ্যক লোকে সমালোচনাই কৰে, নিন্দাই কৰে, বেয়া কথাই কয়। খুব কম সংখ্যক এনে লোক আছে যি প্ৰশংসা কৰে, সমৰ্থন কৰে। সমৰ্থন কৰা বা প্ৰশংসা কৰা মানুহ খুব কম পাব, কিন্তু সমালোচনা কৰা, নিন্দা কৰা আৰু বেয়াকৈ কোৱা মানুহৰ সংখ্যা আটাইতকৈ বেছি। তো বন্ধুসকল, প্ৰশংসা কৰা মানুহতকৈ সমালোচনা কৰা সংখ্যা বেছি। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, কাৰণ মই আপোনালোকক সকলোকে ভাল পাওঁ, হয়নে। মোৰ মনত কাৰোৰ প্ৰতি বেয়া ভাৱ নাই। কোনোবাই মোক বেয়াকৈ কৈছে, কোনোবাই মোৰ সমালোচনা কৰিছে, কোনোবাই মোৰ প্ৰশংসা কৰিছে, সকলো মোৰ বাবে সমান আৰু সকলো মোৰ বাবে আপোন। গতিকে মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।